हेलो फ्रेंड स्वागतम जनाइছোঁ মোৰ আসাম তৰা ব্লগলৈ আৰু আজি ইয়াত দুপৰীয়া আহাৰ খাব লৈছোঁ মাহৰ দালি কালাৰ দালি পুৰা খাৰ দি বনালে মায়ে আৰু এইফালে হাঁহৰ কণী আৰু এয়া কালাৰ দালি তাৰপিছত এইফালে হ'ল গাহৰি মাংস মই নাখাওঁ দেই মাহঁতে খাই আছে প্লাষ্টিক দিলক টানি টানি খাই আছে বেশি করলে আটা পারবো বহুত টেস্টি হয়েছে আৰু লগতে এয়া চাওক সকলো এনেকৈ বহি ভাত খাই আছে এয়া আৰু আমাৰ এইজনী কইনা মানে ৰিলছ বনাই আছে এইফালে দাদা আৰু আমাৰ পিল্লু বেটা ভিতৰত সোমাই গ'ল চাগে এয়া আমাৰ ফেমিলি মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে আপোনালোকৰ তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু লগতে